মৰ্নিং মই শিখে আপোনালোক সকলোকে মোৰ ফালৰ পৰা গণৰাজ্য দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ আৰু আজি হৈছে সৰস্বতী পূজাও আৰু আমাৰ এইফালে কোৱা শুনো যে সৰস্বতী পূজাৰ দিনাখন ল'ৰা ছোৱালীৰ কাণ ফুটালে ভাল হয় সেইকাৰণে আমাৰ অকণমানিজনীক আজি আমি কাণ ফুটাবৰ কাৰণে লৈ আহিলোঁ আপোনালোকৰ সন্মুখলৈ আজিলৈকে অৱশ্যে আমাৰ মাইনাজনী উলিওৱা হোৱা নাই যে প্ৰথমবাৰৰ কাৰণে উলিয়াওঁ সেইজনী মায়ে লৈ আছে দেখা পাইছে আৰু এতিয়া যাওঁচোন বলক তাই ভয় কৰে নে কি কৰে নাজানো কিন্তু চাই লওঁগৈ তাত পাই লওঁগৈ কি কৰে আপোনালোকক দেখুৱাম এয়া আমি আহি প্ৰায় পাব হৈছোঁহি আৰু গোলাঘাট চিভিলৰ পৰা দুখোজমান আগুৱাই খাতুন হোমিঅ' বুলি আপোনালোকে দেখা পাব মই আপোনালোকক দেখুৱাম দুখোজমান আগুৱাই আপোনালোকে ৰাইট চাইডে মানে গোলাঘাট চিভিলৰ ফ্ৰণ্ট চাইডে চালে খাতুনৰ যিখন হোমিঅ' ফাৰ্মাচী হয় সেইখন আপোনালোকে দেখা পাব গতিকে বলকচোন আমি যাওঁ আৰু সেয়া আপোনালোকে দেখা পাইছে চাগে খাতুন হোমিঅ' বুলি ইয়াতে দেখা পোৱা গৈছে আৰু এইখনেই হৈছে খাতুন হোমিঅ' এতিয়া আমি ইয়াৰে যথেষ্ট সংখ্যক ভিৰ আছে চাওক বহু সংখ্যক লোক আহিছে আৰু এইফালে সোমাই যাব লাগিব ন সোমাই আহিছোঁ এইফালে কাণ হয়তো ফুটুৱাই আছে বহুতকে আৰু এইফালে ফুটাই থকা হৈছে যথেষ্ট কন্দা শুনিছোঁ আমাৰজনীয়ে কি কৰে নাজানো প্ৰে কৰিছোঁ যাতে নাকান্দিলে হয় এয়া আমাৰ দেহা মানুহৰ কাণ ফুটোৱা হৈ গ'ল কাণ ফুটোৱাই আহি আছোঁ আপোনালোকে যিহেতুকে আমাৰ ছোৱালীজনী দেখা পোৱা নাই আজি আমাৰ কণমানিজনীৰ 3 মাহ 22 দিন সম্পূৰ্ণ হৈছে আৰু যিহেতুকে মানুহে কয় সৰস্বতী পূজাত কাণ ফুটালে ভাল সেইকাৰণে আৰু সৰুতে কোমল হৈ থাকে তেওঁলোকে শিশুসকলৰ মাংসপেশীবোৰ গতিকে ইমান দুখ নাপায় দুখ অনুভৱ নকৰে তথাপিও অলপ কান্দিলে যিহেতুকে যিমানে যি হওক বেজীৰ দৰে খোজ খোৱা যায় ন দুখ পায় অলপ কান্দিলে বাৰু এতিয়া ভাল হ'ল যিসকলে আপোনালোকে গম নাপায় যে গোলাঘাটৰ খাতুনৰ হোমিঅ'ত কাণ ফুটোৱা হয় গম নোপোৱাসকলৰ বাবে আপোনালোকে চিভিলৰ সন্মুখলৈ আহিলে খাতুনৰ হোমিঅ'খন দেখা পাব সন্মুখতে আছে অকণমান আগুৱাই দিলে হ'ল দুখোজমান আপোনালোকে তাতে গৈ কাণ ফুটাব পাৰিব ভিডিঅ'টো কেনেকুৱা পালে আৰু আমাৰ কণমানিজনীক ডাঙৰ হৈ এগৰাকী ভাল মানুহ হ'বৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু মৰম দিব আগতে যিদৰে মৰম দিছিলে ঠিক সেইদৰে আমাক আগলৈ মৰম দি যাব